Hello guys, welcome back to my YouTube channel. আজি আমি নতুন বছৰ বুলি কামাখ্যা মন্দিৰ যাব ওলাইছোঁ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ। নতুন বছৰটো যাতে সকলোৰে ভালে যায়। আমি এতিয়া কামাখ্যা মন্দিৰত যাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া কামাখ্যাৰ মেইন গেট পাই গ'লোঁ। এয়া কামাখ্যা মন্দিৰ আহি পালোহি। বহু দিনৰ পৰা মনত ইচ্ছা আছিলে যে এদিন কামাখ্যা মন্দিৰ যাম, কাৰণ সৰুৰে পৰা শুনি আহিছোঁ কামাখ্যা মন্দিৰৰ নামটো আৰু দেখি আহিছোঁ, কিন্তু নিজ চকুৰে এনেকৈ দেখা নাছিলোঁ। কিতাপত হওক বা ক'ৰবাত ছবিত দেখিছিলোঁ। গতিকে আজি আহিলোঁ কামাখ্যা মন্দিৰত। আহি খুবেই ভাল লাগিল, মনটো বহুত ভাল লাগিলে। ইমান দিনৰ পৰা আহিম বুলি সেই আশাটো পূৰণ হ'ল। বহুত ভাল লাগিলে। নতুন বছৰ বুলি কামাখ্যা মাৰ আশীৰ্বাদ লৈ যাওঁ, যাতে বছৰটো ভালে যায়। মই ইয়াতে পূজাৰী বিচাৰি ফুৰিছোঁ আৰু ইয়াতে শলা দিব আহি দেখিলোঁ যে ইয়াতে শলা আৰু ধূপ দিয়া আছে। প্ৰসাদবোৰ ক'ত দিয়ে তাকে সুধিব পূজাৰী বিচাৰি ফুৰিছোঁ এতিয়া। পূজাৰীজনে ইয়াতে পূজা কৰি আছে বাবে মোৰ মাতিব ভাল নালাগিলে পিছফালৰ পৰা এনেকৈ পিছে গৈ আগত গৈ মাত দিলোঁ আৰু সুধিলোঁ যে প্ৰসাদবোৰ ক'ত দিম। পূজাৰীয়ে ক'লে যে ভিতৰত সোমাব লাগিব, তাৰে ভিতৰত সোমাব লাগিব, কিন্তু ভিতৰত সোমালেতো আমাৰ বহুত দেৰি হৈ যাব, তাতে বহুত লাইন হৈ আছে। সেইকাৰণে আমি ভিতৰত নোসোমালোঁ। ইয়াতে আমি শলা আৰু ধূপখিনি দিব দিলে ইয়াতে দি দিলোঁ আমি। এই যে মন্দিৰটো দেখিছে, ইয়াত এনেদৰে সেন্দুৰ লগাই দেখি মই ভাবিছিলোঁ যে কিয় এনেদৰে সেন্দুৰ লগাই থৈ দিছে। পিছতহে গম পালোঁ যে সেই যিবোৰ সেন্দুৰ লগোৱা আছে সেইবোৰ তাৰে পৰা অকণমান এৰুৱাই যিবোৰ বিবাহিত মহিলা সেইসকলে নিজৰ বাবে অকণমান লৈ আহিব লাগে তাৰে পৰা। একো নাই, মই নাজানো বাৰু, মই পিছতহে গম পালোঁ। ত' নেক্সট টাইম গ'লে মই নিশ্চয় লৈ আহিম। আৰু আপুনি নিজৰ লগতে আপোনাৰ মাৰ কাৰণে বা আপোনাৰ যিকোনো কোনোবা বিবাহিত মহিলাৰ বাবে আপুনি লৈ আহিব পাৰে। আৰু আপোনালোকে যদি কেমেৰাত ফটো উঠিব বিচাৰে, DSLR কেমেৰাত, তাতে পৰা DSLR কেমেৰাৰ মানুহ ঘূৰি থাকে। ভিডিঅ'টোত আপোনালোকে দেখিছে যে কেমেৰামেনবোৰ ঘূৰি থাকে। তাতে আপোনালোকক 100, 200 এনেদৰে লৈ আপোনালোকক ফটোখন উঠাব আৰু লগে লগে আপোনালোকক থোৱাই দিব। আমি এখন উঠিছোঁ, আমি 100 এখন উঠিছোঁ। এয়া ওপৰত যে দেখিছে, এইবোৰ ইয়াতে মানুহবোৰ লাইন হৈ আছে
কাৰণ মেইন মন্দিৰটোৰ ভিতৰত সোমাব লাগিলে আপোনালোকে এনেদৰে লাইন হ'ব লাগিব। প্ৰথমতে এখন আপোনালোকে কুপন ল'ব লাগিব। সেই কুপনখন লৈ এনেদৰে লাইন পাতিব লাগিব। আৰু আপোনালোকে যদি মেইন মন্দিৰটোৰ ভিতৰত সোমাব বিচাৰে, দৰ্শন কৰিব বিচাৰে, তেন্তে আপোনালোকে পুৱাই আহি যাব। কাৰণ ইয়াতে পুৱাৰ পৰা লাইন হৈ থাকে, মানুহ বহুত ভিৰ হয়। আপোনালোকে সোনকালে আহিব। এই মই যে দেখুৱাইছিলোঁ, সেই ওপৰৰ পৰা এই তললৈকে পূৰা মানুহৰে ভৰ্তি হৈ আছে। তাৰ কাৰণে আমি ভিতৰত নোসোমাই বাহিৰতে দৰ্শন কৰি আহিলোঁ। আৰু যিহেতু মন্দিৰত অহা কথা, পুৱাই একো খাই অহা নাই, গতিকে বহুত ভোক লাগিছে। এতিয়া আমি কিবা খাবলৈ আহিছোঁ কামাখ্যাৰ ওচৰতে মহামায়া হোটেল বুলি, তাতে আহিছোঁ। যিহেতু বহুত ভোক লাগিছে, তাৰ বাবে পৰঠা অৰ্ডাৰ দিছোঁ। এয়া আহি পালে, পৰঠা মানে পুৰিৰ দৰে হৈছে আৰু। এতিয়া সোনকালে খাই লওঁ। কামাখ্যা দৰ্শন কৰা হ'ল। এতিয়া আমি গৈছোঁ, তাতে আমি চাকি ধূপ জ্বলালোঁ। প্ৰসাদটো আমি বাহিৰতে দি দিলোঁ, কাৰণ ভিতৰত সোমাবলৈ বহুত লাইন হৈ আছে। তাতে আমাৰ অকণমান বজাৰ কৰিবলগীয়া আছে, দেৰি হ'ব তাতে। তেনেকৈ লাইন হৈ থাকিলে, এতিয়াও লাইন হৈ আছে। এতিয়া আমি তাতে সেৱা চেৱা লৈ এতিয়া ফটো চটো উঠিলোঁ। এতিয়া আমি অকণমান বজাৰ কৰিবলৈ যাম, ফেঞ্চি বজাৰত। আজি হৈছে নেক্সট দিন। আজি আকৌ আহিছোঁ ফেঞ্চিত। যোৱাকালি আহিছিলোঁ, বাট মানে কি কাৰণ বা বন্ধ কৰি দিলে নে কি, আমি 1টামানত পাইছিলোঁ, প্ৰায় দোকানবিলাক বন্ধই হৈ গ'ল। এতিয়া আজি আকৌ আহিছোঁ, কাৰণ অকণমান বজাৰ কৰিবলগীয়া আছে। তাতে ফেঞ্চিত আহিছোঁ। এতিয়া পুৱাই আহিছোঁ, 9টামান বাজিছে। চাওঁ কি লওঁ, চাই থাকিব ভিডিঅ'টো আপোনালোকে। ৰাতিপুৱাই নে বজাৰৰ পৰা আহি পালোহি। এতিয়া কি আনিছোঁ আপোনালোককো দেখুৱাওঁ। এইটো হাজবেণ্ডৰ কাৰণে জেকেট এটা আনিছোঁ। চল দুখন আনিব দিছিলে মায়ে, চল দুখন আনিছোঁ। মোৰ কাৰণে নহয়, মাৰ কাৰণে হ'ব। মোৰ কাৰণে দুপট্টা আনিছোঁ, এখন। ব্লেংকেট আনিছোঁ, কাৰণ ঠাণ্ডাটো অকণমান
অকণমান বেছি হ'ব ধৰিছে। নেকেট এখন লগা হৈ আছিলে কাৰণে এখন নেকেট আনিলোঁ। এইটো এটা কটনৰ পেণ্ট হয়, এইটো কাৰণে আনিছোঁ। এনেকৈ কাটি দিয়া আছে তলৰ ফালে অকণমান, এনেকৈ ষ্টাইল কৰি অকণমান কাটি দিয়া আছে। পিছফালে এইটো ইলাষ্টিক আছে। আগৰবাৰ এটা হোৱাইট আনিছিলোঁ, এইবাৰ ব্লেক এটা আনিছোঁ। ব্লেক এটা লগা হৈ আছিলে মোৰ। এইখিনি আৰু এটা দেউতাৰ কাৰণে হাফ পেণ্ট আনিছোঁ, পিন্ধিব ঘৰত পিন্ধিব পাৰিব। এটা আনিছোঁ। এই দুযোৰ কাণফুলি আনিছোঁ, এযোৰ মাৰ কাৰণে আৰু এযোৰ মাৰ কাৰণে আনিছোঁ। এটাযোৰ আৰু চেন আনিছোঁ। ইয়াতে এটা পাথৰ আছে, এনেকুৱা পাথৰ এটা আছে। এইপাত মোৰ কাৰণে আনিছোঁ আৰু এইপাত আনিছোঁ। এইপাত মই শাহু মাৰ কাৰণে আনিছোঁ, কেতিয়াবা এনেই পিন্ধিব তেনেকৈ। এইপাত এডাল কাপোৰত বান্ধিব এনেকৈ। আৰু এইপাত ৰবৰ। আজি বজাৰ এইখিনি, বিশেষ তেনেকুৱা একো নাই। সৰু সুৰা কিবা কিবি লৈছোঁ আৰু লাগতিয়াল বস্তুখিনি আনিলোঁ বজাৰ কৰি।